নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে ঘোষণা কৰা বিনামূলীয়া আঁচনিক লৈ উদ্বেগ প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বি.আৰ. গাভাই আৰু এজি মাছিহৰ বিচাৰপীঠে মন্তব্য কৰে যে বিনামূলীয়া আঁচনিয়ে মানুহক পৰনিৰ্ভৰশীল কৰি তুলিছে। মানুহে কাম কৰিবলৈ অনিচ্ছুক কাৰণ কাম নকৰাকৈ তেওঁলোকে বিনামূলীয়া ৰেচন আৰু ধন লাভ কৰিছে। বিচাৰপীঠে মন্তব্য কৰে যে যদি আমি দৰিদ্ৰ লোকসকলক মূলসুঁতিত একত্ৰিত নকৰোঁ, আমি এনে এখন সমাজ গঢ়ি তুলিছোঁ যি ক্ৰমান্বয়ে আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। বিনামূলীয়া ৰেচন আৰু ধন প্ৰদান কৰাৰ পৰিৱৰ্তে এই লোকসকলক মূলসুঁতিলৈ অনাৰ বাবে চেষ্টা কৰা উচিত, যাতে তেওঁলোকে অৰিহণা যোগাব পাৰে দেশৰ উন্নয়নত। চহৰত বাস কৰা গৃহহীনসকলৰ বাবে নিশাৰ আশ্ৰয় প্ৰদান সম্পৰ্কীয় এটা গোচৰৰ শুনানিৰ সময়ত এই মন্তব্য কৰে আদালতে। উল্লেখ্য যে গৃহহীনসকলৰ নিশাৰ আশ্ৰয় প্ৰদান সন্দৰ্ভত এখন আবেদন কেইবাবছৰ ধৰি বিচাৰাধীন হৈ আছে উচ্চতম ন্যায়ালয়ত। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণিৰ পৰা জানিবলৈ বিচাৰিছিল যে দৰিদ্ৰতা দূৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নগৰীয়া দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী কেতিয়া কাৰ্যকৰী হ'ব। এটৰ্নী জেনেৰেলে বিচাৰপীঠক জনায় যে কেন্দ্ৰীয় চৰকাৰৰ নগৰীয়া দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ দিশত, যিয়ে দৰিদ্ৰসকলক আৱাস প্ৰদানৰ দিশটোৰ প্ৰতিও লক্ষ্য ৰাখিব। দেশৰ বিত্তীয় অস্থিৰতাৰ এই জটিল সময়ছোৱাত উচ্চতম ন্যায়ালয়ৰ এই মন্তব্য যথেষ্ট প্ৰাসংগিক, কাৰণ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ স্বাৰ্থত প্ৰদান কৰা বিনামূলীয়া আঁচনিৰ ফলত বিত্তীয় বোজা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈছে ৰাজ্যসমূহৰ ওপৰত। নেশ্যনেল ডেস্ক ৰিপৰ্ট, SN ডিজিটেল মিডিয়া।